তামাৰহাট থানাৰ অন্তৰ্গত ঘৃটিংগাৰকুটি গাঁৱৰ বাসিন্দা চাহাৰ আলী নিৰুদ্দেশ। চাহাৰ আলী যোৱা 28/5/2021 তাৰিখ অৰ্থাৎ শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে তেওঁৰ পত্নীৰ লগত যোৱা বুধবাৰৰ দিনা শহুৰেকৰ ঘৰলৈ গৈছিল। তাত দুদিন থাকি তেওঁ নিজৰ ঘৰলৈ উভতি আহিছিল। কিন্তু ৰবিবাৰৰ দিনা চাহাৰ আলীৰ পৰিয়ালে শহুৰেকৰ ঘৰলৈ ফোন কৰাৰ পিছত উমান পায় যে চাহাৰ আলী নিৰুদ্দেশ হৈছে। সোমবাৰৰ দিনা চাহাৰ আলীৰ পত্নী চাহিদা বিবিয়ে তামাৰহাট আৰক্ষী চকীত এখন নিৰুদ্দেশ এজাহাৰ দিয়ে। উল্লেখযোগ্য যে চাহাৰ আলী মূকবধিৰ। প্ৰায় 5 ফুট 5 ইঞ্চি উচ্চতাৰ চাহাৰ আলীয়ে নিৰুদ্দেশৰ সময়ত বগা চোলা আৰু কলা লং পেণ্ট পৰিধান কৰি আছিল আৰু ব্যক্তিজনৰ বয়স প্ৰায় 35ৰ পৰা 40ৰ ভিতৰত হ'ব। কোনোবাই ব্যক্তিজনক দেখা পালে 6001905352 নম্বৰত যোগাযোগ কৰিব পাৰে। ল'ৰাটোৰ নাম চাহাৰ আলী শেখ, বাপৰ নাম আছে, পিতাৰ নাম আছে ৰহমান আলী শেখ। গড়টো গাঁও ঘৃটিংগাৰকুটি খৰখৰি বৰজান। তাৰ শ্বশুৰো গড়টো আছে। 3-4 দিন হৈ গ'ল। হোৱাৰ পিছত যেটো ল'ৰাটো খবৰ ল'লে, তাৰ মাই খবৰ ল'লে। মাইক খবৰ লোৱাৰ পিছত সিহঁতে ক'লে যে না, ল'ৰাটোতো গুচি গ'ল। ল'ৰাটো কথা ক'বলৈ নোৱাৰে। এইটো কৈছে শুকুৰবাৰে, কৈছে যে শুকুৰবাৰে গুচি গৈছে। সেইটো 9:30-10টা মান এনেকুৱা টাইমত আহিছে। এই ঘৰততো আহি পোৱা নাই আমাৰ ঘৰত। সেইটো তদন্ত কৰা হ'ল, এইটো গাঁও খবৰ দিয়া হ'ল, ফেচবুকত ফটো দিয়া হ'ল। এইটো খবৰ এতিয়ালৈকে পোৱা নাই। তামাৰহাটৰ পৰা অমৰজ্যোতি ৰয়ৰ ৰিপৰ্ট, ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।